ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই দেখাম আপোনালোকক আমাৰ যিখিনি বৌ ধান কৰা আছিলে আৰু আছে, কিন্তু এইখিনি আগতীয়া ধানখিনি পকিলে অলৰেডি ডালে আৰু ভঁৰালতো হোৱা নাই। মই আপোনালোকক দেখাম ধানবোৰ কেনেকুৱা হৈছে, আপোনালোকে ক'ব ভাল লাগিছে নে বেয়া লাগিছে। এয়া দেখিছে, এয়া ধান পকিছে। এয়া বড়ো ধান আমাৰ এনেকৈ কৰি 3.5 বিঘামান আছে। ইয়াৰ পৰা এনেকৈ কৰি এইখিনি দোৱালৈকে এই চাইডটো পকা নাই। বলকচোন তাৰা চাই কৰি থওঁ। ধান আৰুখিনি অলৰেডি পকিছে, দাই আছে ধান। আৰু লগতে এয়া দাব, এইখিনি পিছত দাব। আজি যিখিনি দাই থৈছে মই সেইখিনি আপোনালোকক দেখাম। গৰুজনী ধানে খাইছে নেকি? এয়া ধান একদম দাব পৰা হৈ গ'ল। এই ধান দাব পৰা হৈ গ'ল, একদম পুৰা পকি এইখিনিতে দাদা মুঠিছে ধুনীয়াকৈ পইচা অলপ লৈ গৰুৱে ধান দাই দিছে। এইটা পৰা এনেকৈ কৰি দাই দিছে। আৰু এইখিনি ডাবল আছে, আৰু বেছি নাই ডাবল, এইখিনি ডালে। আৰু এই হাল আমাৰ গৰু হাল। এই ধান দাইছোঁ আজি। সেইখিনি ৰাতিপুৱা দোৱা নেকি, নিব হৈছে। আৰু যদি আজি বতৰটো বৰষুণ নিদিয়ে, কাইলৈ ৰাতিপুৱাহে নিব লাগিব। বেলি লওঁ আৰু এইখিনি দাই দিছে, এইখিনিতো কাইলৈ নিব পৰা হ'ব। আৰু যদি বেলি ওলায় এইখিনি, আৰু বাকীখিনি এইখিনি আঁতৰত চোৱাখিনি কেঁচাই থোৱাখিনি নাই, পকা নাই। তাকে অলপ দেখালোঁ আপোনালোকক। এইখিনি ধান পকা নাই আচোন, পকিলে দাব হ'ব। আৰু পকিছে আৰু ভালকৈ পকা নাই, এইকেইডাল পকিছে। মই এনেকৈ এই কেঁচাই দেখিছে না চিন এটা যে, সেই চিনটো পৰা এনেকৈ এইখিনি ধান কি মজা। নিজৰখিনি লোকখিনিও মানে বেলেগৰ চকচোন, গোটেইখিনি বড়ো ধান। যিমানখিনি গছৰ কাৰণে চবখিনি বড়োৱে ধান। গোটেই আমাৰ গাঁৱৰ ৰাইজ খেতি কিমান ভাল লাগিছে। মই মোৰ নিজৰখিনি আপোনালোকে দেখাইছোঁ। এইখিনি পকা নাই, সেয়া দাই আছে যে, সেয়া দাই থকাখিনি আমাৰ দাইছে। দাই থকাখিনি পইচা লগাই দিছোঁ মানুহ, আৰু তোমাৰ চব